কি হে ৰাম ইমান চিন্তা কৰি বহি আছে যে কি ক'ব ৰাম দেখিছেই নহয় ল'ৰাও ডাঙৰ হৈ আহিছে সেই তাতে মানুহজনীৰো কঁকালটো পৰিলেই এতিয়া সেই তালৈ বোৱাৰী এজনী চপাই আনিব লাগে সেইবোৰকে চিন্তা কৰি বহি আছোঁ আৰু সেইটোনো কি একে ইমান চিন্তা কৰিবলগীয়া কথাটো হ'ল ভালকৈ চোৱা চিতা কৰি এজনী চপাই আনিলেই হ'ল আৰু তাকো সুধি চাওক কথাটো কেনিবা চায়েই থৈছে বা আজিকালি ল'ৰাহে মানে ৰামক কি ক'ব হোৱাটো হয় কিন্তু বাপেকটো হৈ সুধিবলৈ মানে ভাল লগা নাই নহয় কিবা নহ'লে আপুনিয়ে সুধি দিয়ক সেই ৰামক পাৰি মাতিয়ে দিয়ক নহ'লে মই সুধিয়ে পেলাওঁ কথাটো হ'ব আমাৰ আকৌ হয়তো ঘৰত নায়েই নহয় এইটো আহি পালেহি এই তাৱৈৰে কিবা কথা কেইটামান কয় বোলে তোক কওকচোন তাৱৈ বোপা ক'লৈ গৈছিলানো সেই আগফালৰ খুৰীজনী ঘৰলৈ গৈছিলোঁ এই সিদিনাখন নতুনকৈ কেঁচুৱা এটা হ'ল যে কেঁচুৱাটোও চাই আহিলোঁ ফেঁহু অকণমানো খাই আহিলোঁ নহয় মানে তেওঁলোকৰ আজি গৰুজনীও জগিলে সেইকাৰণে খুৰাই সেই ফেঁহু অকণমানো খুৱাই পঠিয়ালে আৰু গৈছোঁ কাৰণে সেইটো কথা তাও কিবা ক'ম বুলি কৈছিলে এই হেৰি মানে তোমাৰ দেউতা আৰু মই মানে সেই তোমাৰ বিয়াৰ কথাখন পাতি আছিলোঁ এতিয়া মানে সেই আলেঙে দুজনীমান ছোৱালী চাইছোঁ গতিকে তোমাৰ যদি কোনোবা এনেই চাই থৈছা তেতিয়াহ'লে কৈ দিয়া নে কি কয় আমাৰো সুবিধা হ'ব তেতিয়া আমি গৈ কথাটো পাতি আহিমগৈ তোমাৰ দেউতা আৰু মই গৈ থকাত এজনী আছে কিন্তু সিহঁতৰ ঘৰত এতিয়া কথাটো কেনেকৈ কওঁ সেইটোহে ভাবি আছোঁ মানে আৰু ভাবিবলৈ আকৌ কিটো আছে আৰু আমাকে পৰিচয়টো দিবা ছোৱালীজনী আমি দুইজনে গৈ কথাটো পাতি আহিমগৈ মানে মই বৰ দুবিধাত পৰিছোঁ মই এতিয়া কোনখন ঘৰলৈ যাওঁ মানে ধৰক তাই থাকে গিৰিয়েকৰ লগত এতিয়া মই কথাটো ভাবি আছোঁ তাই গিৰিয়েকক সুধিলে ভাল হ'বনে নে তাই বাপেকৰ ওচৰলৈ গ'লে ভাল হ'ব আপোনালোকেই কওকচোন সেইটো কি কথা তাই গিৰিয়েকৰ লগত থাকে যেতিয়া আমি দুইজনে গৈ গিৰিয়েকৰ লগতে কথাটো গিৰিয়েক ৰাম মই কিন্তু আপোনাৰ ল'ৰালৈ ছোৱালী চাব নোৱাৰোঁ দেই আপোনাৰ ল'ৰাই পৰকীয়া প্ৰেমত পৰিছে মই আপোনাৰ ল'ৰাৰ কাৰণে ছোৱালী চাই মই পাপৰ ভাৰ গোটাই ল'ব নোৱাৰোঁ কিন্তু মই কৈ দিলোঁ ৰাম আপোনাৰ ল'ৰালৈ ছোৱালী আপুনিয়ে চাই থাকক চোৰৰ বাচ্চা কুকুৰ চালা ভিতৰলৈ যা চালা পৰকীয়া প্ৰেম কৰিবলৈ আহিছোঁ চালা কুকুৰৰ ভিতৰলৈ যা আজিকালি যে বোৱাৰীবোৰ ৰাম খালী পৰকীয়া প্ৰেম বুজিছেনে খালী পৰকীয়া প্ৰেম মোৰ কপাল ভাল যে মই মোৰ এই বোৱাৰীজনী পাইছোঁ বুজিছেনে তাই কিন্তু এইবিলাক ধান্দা একেবাৰে নাই দেই ৰাম তাই কিন্তু এইবিলাক ধান্দা একেবাৰে নাই মোৰ কপাল ভাল কৈছোঁ নহয় তাইক যে পাইছোঁ সাধি পাইছোঁ কিন্তু দেই ৰাম সাধি পাইছোঁ মোৰ বোৱাৰীজনী হেল্ল' হেল্ল' কি কৰিছানো কি কৰিবা আৰু তোমাৰ শহু বুঢ়াটো আহিছে শহু বুঢ়াটোৰ লগতে কথা পাতি আছোঁ আমাৰ দেউতা তাতহে আছেগৈ নেকি কি কৰি আছেনো তাত আমাৰ শহুৰ বুঢ়া হৈ দেউতাৰ লগত একে যি লেকচাৰ তোমাৰ গুণহে গাই আছে মই এখেতৰ দেউতাক তাত আছে যদি তুমি আমাৰ ঘৰলৈকে আহিছোঁ আকৌ শুনটো আমাৰ এখেতো নাই মাক লৈ হস্পিটাললৈ গ'ল মই অকলেই আছোঁ ঘৰত মইদেউ আৰু তোমাৰ মানুহটো ঘৰত নাই পাই কৈ আছোঁ শুনজনী